গুড মৰ্নিং নমস্কাৰ বন্ধুসকল কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে মুঠসকল আপোনালোকক স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ তো আপোনালোকে চাইছে MXX27 তো এতিয়া আছোঁ মই টংলা ষ্টেচনত তো টংলা ষ্টেচনলৈকে তাতে পঠিছে তো ইয়াৰ পৰা মই অকলে যাম গুৱাহাটীলৈকে তাৰপিছত তাতে লগ এটা লগ পাম তো তাৰপিছত কি হয় দেখা যাব আপোনালোকে চাই থাকক ভিডিঅ'টো বলক গাইছ এতিয়া টিকেট লওঁগে ওপৰত তো গৈ আছোঁ টিকেট লওঁগে तो कैसे आज मानु कम टिकट लोआ जाओ মানে এতিয়া গড়েশ্বৰ পালোঁ আৰু গড়েশ্বৰৰ পৰা গৈ আছোঁ তো তোমালোকতো আমি মানে ৰবিবাৰে যাব লগা আছিল তো চাকৰিকৰ মানে মুখত কিবা ওলাইছে তো সেইকাৰণে যাব নোৱাৰিলোঁ আৰু ৰবিবাৰে তো আজি মই অকলে আহিছোঁ সি তাৰ ভালে হোৱা নাই সেইকাৰণে আহিব নোৱাৰিলে তো মই আজি যাই পেলাই কি মন্দিৰ লাগিছিল সেইটো মই গম নাপাওঁ মানে দেখিছে মনত নাই এতিয়া খৰগেশ্বৰে লৈ যাব মোক খৰগেশ্বৰে গুৱাহাটীতে আছে তো নিউ বস্তি ফালে তো আপোনালোকে চাই থাকক গৈ আছোঁ এতিয়া গড়েশ্বৰৰ পৰা গৈ আছোঁ এতিয়া গাই ট্ৰেইনখন এতিয়া অলপ লাহে লাহে গৈ আছে পাম আৰু গড়েশ্বৰে ৰখি আছে চাগে এটা গুৱাহাটী ষ্টেচনতে ৰখি থাকিব যাওঁ আহিলে নে নাই তাৰপিছত উলুবাৰীতো যাব লগা আছে উলুবাৰীত কাম আছে তাৰপিছত নিউ বস্তিত থাকিম কালি দিনটো বা আজি ৰাতিটো আৰু দিনটো নহয় ৰাতিটো নিউ বস্তিত থাকিম তো গাইছ এতিয়া ৰঙিয়া পালোহি सबरे रोंगियार नजारा गाइस बोले बोले आने पालो इतना रोंगिया नजारा गाइस रोंगियार नजारा पानी गाड़ी हम पार करो वरना चाहिए ना মানে এতিয়া ৰঙিয়া পালোহি আমি তো ৰঙিয়াৰ নাজাৰা অলপ আপোনালোকক দেখাম অলপ ৰঙিয়াৰ নাজাৰটো ৰঙিয়া ষ্টেচন গাইছে এইটো গাইছ এই ট্ৰেইনখন কি ট্ৰেইন বা প্ৰথমবাৰ দেখিছোঁ মই হালধীয়া গাইছ কি ট্ৰেইন এইখন ট্ৰেইনখন আৰম্ভ হ'ল এতিয়া ৰঙিয়াৰ পৰা গুৱাহাটী তাত কৰিলোঁ তো গাইছ অলপ অলপ গুৱাহাটী যেন লাগিছে গুৱাহাটী পোৱা হেন লাগিছে গাইছ এইটো ঘৰ দেখা পাইছে এইটো ঘৰ বহুত ভাল লাগে মোৰ এইটো ঘৰ বহুত ভাল লাগে গাইছ ব্ৰহ্মপুত্ৰ পালোহি ব্ৰহ্মপুত্ৰ নদী গাইছ কেনে ৰাস্তা বে এইটো গাইছ গোটেই ধূলি মানে সেইফালে গাড়ী অহা যোৱা কৰিছে ইয়াত মানে আগৰ গুৱাহাটী ষ্টেচনলৈকে গৈ নাথাকো তো মানে বেছি লং হ'ব ৰাস্তাটো তো সেইকাৰণে কামিকা জংচনতে নামিম আৰু জংচনত নামি পেলাই যাওঁ আৰু কামিকা জংচন ইফালে যাব লাগিব মই এতিয়া তো মানে বাছত যাব লাগিব তো বাছত উঠোগৈ
গাইছ এতিয়া কোৰ্চৰ পৰা গৈ আছো জালুকবাৰীৰ পৰা গাইছ এইটো হ'ল কোৰ্চক আৰু এতিয়া গৈ আছো নতুন বস্তি এইফালে গৈ আছো পালোহি ফাইনেলি এয়া ব্ৰ কৈছো ব্ৰ তো ইয়াৰ নাম আছে পালোহি তো ইয়াৰ পিছে গৈ থাকো এতিয়া তো গাইছ এইখিনি হৈছে কি বুলি কয় নতুন বস্তি তো ইফালে চকটো তাৰপিছত ইফালে যাওঁ আমি যাই থাকো পলক আছো ভালে বেয়া মাজতে আগতে আহি দেখছি মোক দুদিন আগতে আছো মই ভাত চাত খালে খালো দিয়া মই কনফিউজ হৈ গৈছিলো মানে কোনটো ৰাস্তাত খাই ভাল লাগে মানে এইখিনি ৰখাই গড় চকত ৰখিব লাগে তাতে বহি আছো তাৰপিছত টকাৰীটো নাম তাৰপিছতে নামছো মই গাইছ গৈ আছো দাদা তো গাইছ নতুন বস্তিৰ পৰা আহি খোজকাঢ়ি গৈ আছো বোলে ঘৰবিলাক আছে ৰাস্তা এইবিলাক তো বহুত ওপৰত যাব লাগে বোলে তো কিমানমান দূৰ আৰু বেছি দূৰ নাই বৰ্তমান আৰু 200 নহলে 300 মিটাৰ মান হ'ব আৰু বেছি দূৰ নাই 200 বা 300 মিটাৰ মান হ'ব ভাই তো গাইছ চাব পাৰে ৰাস্তাটো কিমান ওপৰত উঠি গৈছে মানে গমেই পোৱা নাই কিমান ওপৰত উঠি গৈছে আমি চাব পাৰে ওপৰত অলপ জুম কৰি দিছো আপোনালোককে এয়া ইফালে যাব লাগিব আমি তো আপোনালোকে চিনি পোৱা নাই চাগে তো কৈ থাকো বহুত ফুৰি বিহ হৈ গ'ল ভাই পাহাৰ ক'ত আহিছো মই গাইছ ক'ত আহিছো ইমান ওপৰত ইফালে যাব লাগিব নেকি ইফালে অ ভাই ও মাই গড পালোহি এইটোৱে ঘৰ তো ইয়াতে থাকে মানে এই চাব পাৰে কি মজা ভিউ গাইছ ও পাহাৰ তো এইটো ৰাখো পাহাৰৰ এনেকুৱা হৈ থাকে তো এইটো কোৱা এইটো চাগে বাথৰুম তো ইফালে এইবিলাক বঢ়িয়া লাগিছে কিন্তু গৰম লাগিল গেঞ্জি পিন্ধি ল'লো তো এটা প্ৰব্লেম হ'ল মানে পানী লাগে এতিয়া পানী আনিব আহিছোঁ ইয়াত বাল্টি লৈ আহিছোঁ মানে এইবিলাক জেগাত মানে পানীৰ অভাৱ হয় অলপ তো আপোনালোকে যদি পাহাৰৰ এলেকাত থাকে তো গম পায় আপোনালোকে তো ইয়াতে পানী খৰগেশ্বৰ ভাইয়ে পানী উঠাব কোৱা ইমান দোৱা ভাই বাইচেঞ্চ যদি মোৰ কেমেৰাটো পৰি যায় ভাই এনেকে ঘূৰাব লাগে ভাই ইউনিক মোৰ কাৰণে বহুত ইউনিক মানে মই প্ৰথমবাৰ দেখাইছো দেই এনেকুৱা গাইছ পাইছি না উঠেন চা গাইছ খৰগেশ্বৰ দা পানী ওলাইছে এতিয়া তো ইফালে গা চা ধুব পাৰে চাগে পানী ভৰা হ'ল দেই মই এটা টাইম দে দাঙিলো ন এনেকে গৈ থাকো প্ৰথম এক্সপিৰিয়েঞ্চ মানে পানী ঘূৰোৱা তো এনেকে মানে আমাৰ তাতেতো পানী নকৰে না তেনেকে আপোনালোকেও যদি আহে এনেকুৱাই ঘূৰাব লগা হ'ব সিহঁতৰ মোৰ মাৰ ঘৰত যদি আহা ন তেতিয়াহ'লে হ'ব আৰু তেনেকুৱা পানী চানী ঘূৰাই ফ্ৰেছ হৈ লওঁ